নমস্কাৰ, মই দিব লৈছো আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি 9 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। আৰু লগতে এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক প্ৰিয় দৰ্শক, আৰম্ভ কৰো আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, হোজাইত গ্ৰেপ্তাৰ হ'ল 5 IPL জুৱাৰী। হয়, মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, হোজাইত গ্ৰেপ্তাৰ হ'ল 5 IPL জুৱাৰী, 8 লাখ নগদ ধন আৰু 4টা মোবাইল ফোন জব্দ। এই মুহূৰ্তত জুৱাৰী কেইজনক দেখুৱাবলৈ লৈছো, এয়া প্ৰত্যক্ষ কৰক। আজি ৰাতিপুৱাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, অসমতে দুৰ্বৃত্তই জ্বলাই দিলে অসমীয়াৰ আৱেগক। একাংশ উদণ্ড যুৱকে জ্বলাই দিলে অসমীয়াৰ স্বাভিমান গামোচা আৰু ঢোল। অসমতে দুৰ্বৃত্তই জ্বলাই দিলে অসমীয়াৰ আৱেগক। একাংশ উদণ্ড যুৱকে জ্বলাই দিলে অসমীয়াৰ স্বাভিমান গামোচা আৰু ঢোল। চিলাপথাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড, যাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত। চিলাপথাৰ সমীপৰ কেন্দুগুৰিত নগাঁও পথৰ বিহুৱা বিতুল চেতিয়াই ৰবিবাৰে নিজৰ বিশেষ অসুবিধাৰ বাবে নিজৰ বিহু দলৰ লগত বিহু অনুষ্ঠানলৈ যাব নোৱাৰি লগৰ আনজন বন্ধু ৰঞ্জন চাংমাইক নিজৰ ঢোল, তাল, গামোচা আৰু লাগতিয়াল সকলোবোৰ বস্তু চমজাই দিছিল। কিন্তু ইয়াতে বিহু দলৰ আন সদস্যসকলে খৰ্গহস্ত হৈ আজি পুৱাই বিতুলৰ অনুপস্থিতিত বাসগৃহত প্ৰৱেশ কৰি কোনো কথা নপতাকৈ এখন 4চকীয়া বাহনেৰে ৰঞ্জন চাংমাই নেতৃত্বত অহা উদণ্ড যুৱকৰ দলটোৱে বিতুলক নোপোৱাত গামোচা, ঢোলটোক চূড়ান্ত অপমানেৰে চোতালতে পেট্ৰল ঢালি জ্বলাই দলটো পলায়ন কৰে। আৰু এই ঘটনা খবৰ পাই বিতুল ঘৰত উপস্থিত হৈ এনে দৃশ্য দেখি হতভম্ব আৰু মৰ্মাহত হৈ পৰে। অসমীয়া জাতিৰ আৱেগ অনুভূতি জড়িত হৈ থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হৃদপিণ্ডক আঘাত সনা হৈছে। অসমীয়া হৈ অসমীয়া গামোচা, ঢোল জ্বলাই দিয়া কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ন্যায় দিবলৈ দাবী জনাইছে বিতুলৰ পৰিয়ালৰ লগতে ৰাইজে। আৰু ইতিমধ্যে ৰঞ্জন চাংমাইৰ বিৰুদ্ধে চিলাপথাৰ থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে বিতুল চেতিয়াই। আজি ৰাতিপুৱাৰ তৃতীয়টো খবৰ, ৰাজ্যত পুনৰ ৰেলৰ চেপাত মৃত্যু হ'ল যুৱকৰ। চূৰ্ণ বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। এটাৰ পিছত আন এটা অঘটন সংঘটিত হৈ আহিছে ৰেলৰ। কেতিয়াবা যদি গৰুক খুন্দা মাৰিছে, আন কেতিয়াবা আকৌ ৰেলখনৰ চকা চলি গৈছে। আৰু এইবাৰ ঘটনাৰ স্থান হ'ল তিতাবৰ। তিতাবৰত সংঘটিত হয় এক বৃহৎ অঘটন। ৰেলৰ চেপাত মৃত্যু হৈছে এগৰাকী লোকৰ। চূৰ্ণ বিচূৰ্ণ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। তিতাবৰ সামদৈ পথৰ সমীপৰ টেকেলা গাঁৱৰ ৰেল লাইনত সংঘটিত হৈছে এই ঘটনা। আনহাতে বৰ্তমান পৰ্যন্ত নাম ঠিকনা জানিব পৰা হোৱা নাই মৃত ব্যক্তিজনৰ। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে এয়া দুৰ্ঘটনা নে আন কিবা, তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পাছতে সকলো তথ্য পোহৰলৈ আহিব। আজি ৰাতিপুৱাৰ পঞ্চমটো খবৰ, মেইনলেণ্ড ইণ্ডিয়াৰ পক্ষীকুলৰ তালিকাত এটা নতুন পক্ষীৰ নাম সন্নিৱিষ্ট। তিনিচুকীয়াৰ ধাদুম পথাৰত অৱস্থিতি ধৰা পেলালে বিশিষ্ট পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱাসহ এটা নিৰীক্ষকৰ দলে। ভাৰতৰ পক্ষীপ্ৰেমীসকলৰ বাবে নিশ্চিতভাৱে ই এক সুখবৰ। তিনিচুকীয়াৰ ৱাইল্ড ফিডাৰ্ছ ইকো টুৰ এজেঞ্চিৰ গৰাকী বিশিষ্ট পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱাসহ এটি সজাতি দলে ভাৰতৰ মূলভূমিৰ এই পক্ষীৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে। তালাপ অঞ্চলৰ ধাদুম পথাৰত দেখিবলৈ পোৱা পক্ষীটোৰ নাম হৈছে জাভান পণ্ড হেৰন। এই পক্ষীটো কণামুচৰি পৰিয়ালৰ প্ৰজাতি বুলি জানিবলৈ দিছে বিনন্দ হাতী বৰুৱাই, যাৰ বৈজ্ঞানিক নাম হৈছে এৰডিঅলা স্পেচিয়ছা। IUCNৰ ৰেড লিষ্টত এই প্ৰজাতিবিধ বিপদাপন্ন বুলি চিনাক্ত কৰা হৈছে। দক্ষিণ পূব এছিয়াৰ জলাশয়সমূহত এই জাভান পণ্ড হেৰন নামৰ পক্ষীটিৰ বিচৰণস্থলী বুলি জানিব পৰা গৈছে। প্ৰায় কমলা ৰঙৰ পক্ষীবিধে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কণী পাৰে। উল্লেখযোগ্য যে 2017 চনৰ 1 এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভাৰতৰ অন্তৰ্গত আন্দামান দ্বীপত এইবিধ পক্ষীক প্ৰত্যক্ষ কৰিছিল এগৰাকী পক্ষীবিদে। ইয়াৰ বাবে ভাৰতৰ পক্ষীবিধ দেখা পোৱা তথ্য নাই। পক্ষীপ্ৰেমীৰ বাবে সুখবৰ যে তিনিচুকীয়াৰ ধাদুম পথত এই পক্ষীবিধৰ অৱস্থিতি প্ৰত্যক্ষ কৰাৰ পিছতেই এতিয়া পক্ষী নিৰীক্ষকৰ দলটো উৎফুল্লিত হৈ পৰিছে। আজি ৰাতিপুৱাৰ ষষ্ঠটো খবৰ, আজি জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি পল্টন বজাৰ STCত থকা 4 বিঘা 4 কঠা 9 লেচা ভূমিত ৰেলৱে দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিব। ইয়াৰ বিনিময়ত জালুকবাৰীত ৰেল বিভাগে দিব সমপৰ্যায়ৰ ভূমি। ইয়াৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ মাজত কামৰ গতিশীলতা আনিবৰ বাবে এক অধ্যাদেশত অনুমোদন জনাইছে কেবিনেটে। সেই অনুসৰি সমগ্ৰ চাকৰি জীৱন কেৱল এটা বিভাগতে কৰ্মৰত নহ'ব পাৰে কৰ্মচাৰীজন।
প্ৰয়োজন। নিৰ্দেশনা জাৰি হোৱাৰ পিছৰে পৰাই নতুন নিযুক্তিপ্ৰাপ্তসকলে অন্য বিভাগত চাকৰি কৰিবলগীয়া হ'ব পাৰে। বৰ্তমানৰ চাকৰিয়ালসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য নহ'ব। আনহাতে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান বা তেওঁৰ পত্নীয়ে অসমত যদি ক'ৰবাত এবাৰ ভূমি ক্ৰয় কৰে তেন্তে ৭৫% ভূমিৰ মূল্য ৰেহাই পাব। কেৱল ২৫%হে আদায় দিব লাগিব ভূমি ক্ৰয় কৰোঁতে। আজি ৰাতিপুৱাৰ সপ্তমটো খবৰ। চিৰিছৰ বিখ্যাত বৰাইল ভিউ ৰেজেঞ্চিৰ নতুন ৰূপত মুকলিৰ বাবে সাজু হৈছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এই ৪ তাৰকাযুক্ত হোটেলখনৰ আনুষ্ঠানিক মুকলি হ'ব ১৪ মে'ত। মুকলি কৰিব প্ৰখ্যাত অভিনেত্ৰী ৰাইমা সেন আৰু ৰিয়া সেনে। উদ্বোধনী অনুষ্ঠানৰ আন এক অতিৰিক্ত আকৰ্ষণ হ'ব মণিপুৰী বেণ্ড, ৰাজস্থানী লোকসংগীত আৰু অসমীয়া লোকনৃত্য। শিলচৰ পাৰ্ক ৰোডৰ বৰাইল ভিউ ৰেজেঞ্চিৰ নতুন স্বত্বাধিকাৰী হৈছে ভবিয়া গ্ৰুপ আৰু ক্ৰিয়েটিভ গ্ৰুপ। স্বত্বাধিকাৰীৰ দাবী, বৰাকৰ হোটেল ব্যৱসায়ত এক নতুন অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে। বৰাইল ভিউ ৰেজেঞ্চি উপত্যকাটোৰ প্ৰথমখন ৪ তাৰকাযুক্ত হোটেল। হোটেলখনে গ্ৰাহকক উন্নত মানৰ খাদ্য আৰু অন্যান্য সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত সদায় সতৰ্ক থাকিব বুলি তেওঁলোকে কয়। তেওঁলোকে আৰু কয় যে হোটেলখনৰ নিৰামিষ আৰু আমিষ দুয়োবিধ খাদ্যৰে ব্যৱস্থা থাকিব। ইয়াৰ বাবে দুটা সম্পূৰ্ণ পৃথক পাকঘৰৰ ব্যৱস্থা আছে। খাদ্যৰ ভিতৰত থাই, চাইনিজ, ইণ্ডিয়ান, থাই কণ্টিনেণ্টেল আৰু আন বহুতো সুস্বাদু খাদ্য থাকিব। আন্তঃৰাষ্ট্ৰীয় সুবিধাৰে ৫১টা আধুনিক কোঠা আছে হোটেলখনত। ইয়াৰ উপৰিও সুইট ডিলাক্স আৰু ছুপাৰ ডিলাক্স ৰুমো আছে। আজি ৰাতিপুৱাৰ অষ্টমটো গুৰুত্বপূৰ্ণ খবৰ। যোৱা নিশা হঠাতে অহা প্ৰচণ্ড ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে পশ্চিম নলবাৰী অঞ্চলত। হয়, এই মুহূৰ্তত অন্তিম খবৰ দিব লৈছো। যোৱা নিশা হঠাতে অহা প্ৰচণ্ড ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে পশ্চিম নলবাৰী অঞ্চলত। নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কুলবিলত নিশা অহা ধুমুহাৰ ফলত প্ৰকাণ্ড গছ ভাঙি কেইবাটাও পৰিয়ালৰ ঘৰৰ ওপৰত পৰাত পৰিয়ালকেইটাৰ মাজত হোৱা দোৱা লাগে। ঘৰৰ আচবাব বহুখিনি নষ্ট হোৱাৰ লগতে পৰিয়ালকেইটাই আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয়। আনহাতে একাংশ পৰিয়ালৰ গোহালি ঘৰ উৰুৱাই নিয়াৰ ফলত গৰু ছাগলীকে ধৰি পশুধনৰ অনিষ্ট হয়। হঠাতে ধুমুহাই এনেকৈ তছনছ কৰি পেলোৱাত ক্ষতিগ্ৰস্ত দুখীয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনহাতে বৈদ্যুতিক খুঁটা আৰু তাঁৰ ছিগাৰ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে সমগ্ৰ অঞ্চলত। পশ্চিম নলবাৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্ততো ধুমুহাই ক্ষতিগ্ৰস্ত কৰে। প্ৰিয় দৰ্শকসকল, যদি আজি ৰাতিপুৱাৰ খবৰকেইটা শুনি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।